Hello everyone, welcome to my YouTube channel Lisa's Kitchen. আজি মই বনাব লৈছো ম্যাঙ্গো শেক, ম্যাঙ্গো মিল্ক শেক বুলিও ক'ব পাৰি। আহকচোন কেনেদৰে বনাও চাই লওঁ। এতিয়া ম্যাঙ্গো শেক বনাবলৈ মই লৈছো আমুল ফ্ৰেছ ক্ৰীম, এক গিলাস গাখীৰ, কেইটামান আইচ কিউব আৰু ম্যাঙ্গো দুটা। এতিয়া ম্যাঙ্গো দুটা মই কাটি লম। ম্যাঙ্গোখিনি কাটি হৈ গ'ল মোৰ। এতিয়া এটা মিক্সি জাৰত মই কাটি লোৱা ম্যাঙ্গোখিনি দি দিছো। এতিয়া আমুল ফ্ৰেছ ক্ৰীমটো দি লম। তাৰ পাছত এয়া গাখীৰ এক গিলাস দি দিছো। এতিয়া আইচ কিউব কেইটা দি দিছো আৰু এতিয়া ভালদৰে মিক্সিত এখিনি মাৰি লম। যদি আমটো আপোনালোকৰ টেঙা হয় তেতিয়া হলে অলপ চেনিও এড কৰিব পাৰে। এতিয়া মোৰ ম্যাঙ্গো মিল্ক শেকখিনি তৈয়াৰ হৈ গ'ল। এটা গ্লাছত মই উলিয়াই লৈছো। আপোনালোকেও ঘৰতে এনেদৰে সহজভাৱে ম্যাঙ্গো মিল্ক শেক বনাব পাৰে। এতিয়া ইয়াৰ ওপৰত অলপমান কাটি লোৱা আম দি পেলাই মই ডেকোৰেশ্যন কৰি লৈছো আৰু অলপ ক্ৰীমো দি দিম ওপৰত। আজি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া হলে লাইক আৰু কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি অল কৰি দিব যাতে আহিব লগা সকলো নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে।